কাপিটা লগত কথা পাতি আছ তই দে আৰু নৰা নকে তোমাৰে দিন হে গাইছ সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেললৈ বৰ্তমান যাই আছো মই লগৰ ঘৰত তো মানে আমাৰ বোলে আজি পূজা আছে তো অলপমান আশীৰ্বাদ লৈ আহোঁ যাতে চাকৰি গা আগতে পাং চাকৰি গা পালিহে আপি আহিব মানে বিয়া হ'ব এলাহে আমাৰ লগত লেটছ গ বুম বুম আৰু মানে এংকা টিং টিঙা ৰোডত মানে যাই আছো আৰু চাইকেল চলাই যাই আছো साइकिल चला की कष्ट ये बड़ी अच्छी बात कही आप हाय गटाय आमार की आरो गाड़ी सारी নাই লা কবাত গেলে সাইকেল দিয়ে যাব লাগবো আৰু হাইরোডে সাইকেল মারি বাবা ওই কি নুয়ে গাড়ি খান একেবারে স্কুটি খানকে তুলে আনছে একেবারে পিলপিলি ফাইনালি মই হাইরোড পারে নামিলো আমি এবাৰ এটা মানে গলিত সোমাইছো আৰু এটা ৰাস্তাত আৰু এটা বস্তু ৰখি আছো জিৰা ৰ তো এইখানে হৈছে সেইখান স্কুল যিখান স্কুলত পঢ়ে মই ডাঙৰ দেখিলা হলো আৰু মানে 12 বছৰ কৰি পঢ়াইছো তো এইখান স্কুলত নাই ভাঙা ফুটা স্কুলৰে আমাৰ তো মোৰ মানে খানি উল্টা লগা হেংকা হল তো মোবাইলত পইচা নাই পইচা নহৰ কাৰণে মই আৰু এবাৰ চকত যায় পইচা ভৰাব লাগিব সেইকাৰণে মোৰ ৰাস্তা অলপমান দেখিলা হল নহলে মই চটকট কৰি যাব পালো হয় কিন্তু এবাৰ উপায় নাই মোবাইলত পইচা ভৰাব লাগিব নহলে তিনিটাই ফোন কৰিব নোৱাৰিম তিনিটাৰ লগত নহতে গাইস ফাইনালি মানে কিমান আৰু ৰ'দত একলা সাইকেল চলাবি এটা লগ ললুং এই গো দাম মাৰা হাই মাৰি দি এটা তো মানে বহুত দিনৰ মূৰত লগ পালো আমাৰ ছাৰক মোৰ বেষ্ট ফ্ৰেণ্ড বুলি যাক কয় মানে দিনটাতকৈ এবাৰ হাগং সি কত গম পায় মানে এংকা বেষ্ট ফ্ৰেণ্ড আৰু মানে পুৰা একদম বেলুন ফুলা দিছে ঠিকছে খাইছে এইবাৰ মানে পৰীক্ষা চৰীক্ষা নহল নাই ঘৰতে বহি আছে ঠিকছে খাইছে আৰু মই এই গৰমত ষ্টিং খাই আছো পাছে হাত কানে এৰা দিবা নোৱাৰো ভয় লাগে লাহে লাহে যাই আছো আচ্ছা তই ক উখাৰি ষ্টিং তো গাইছ মানে গমে পায় আৰু আমি তো আহিলো এনকে লগৰ ঘৰত এইও আহিল পূজা আছে বুলি তো গমে পায় অলপমান আশীৰ্বাদ লবাইছো খেলাই চাকৰি পাম আৰু চাকৰিৰ পাছতহে আপি মানে প্ৰথমতে নকৰি তাৰ পিছতহে চকৰি হয় না তো আৰু কাবাই আহা বুলি কৈছিল আমাৰ পাৰ্টনাৰ গিলা মাথা খাৱা গিলা তো আমি কি কৰে ফোন কৰিছো কাবাৰ চুইচ অফ কাবাৰ কিবা তো আমি গম পাব আৰু আহে না নাহে গাইছ এই মোৰ খৰগ বান্ধি আছো হ'ব আৰু 2 দিন তো মানে এলা যে খৰগ দেখা পালি মোৰে আৰু মানে বান্ধি আছো এই ইউটিউবৰ বাৰে টাকা পাইছো না এইবাৰ চল ঝুটা মানে কাম ষ্টাৰ্ট দিছো লাহে লাহে এবাৰ আৰু খৰগ হলি লাহে লাহে বিয়া বাৰু খান কৰাব লাগে আৰু নাকি তো গাইছ ফাইনালি আমি আহি পাইছো হেয়া ঐ ছাৰ হাই মাৰি দি আৰু আহি পালা আমাৰ ছাৰ হট এ ছাৰ হাই মাৰি দি এটা ক'ত গেলি হাই এই কেৰা হাই মাৰি দি এটা আহি পালা আমাৰ ছাৰ গামছা আজি বহুত দিনৰ মূৰত লগ পালো কেংকা দছ ফিলিং মানে কেংকা মোৰ ভিডিঅ'ত যে উঠবা পাইছে ইমান ডাঙৰ ইউটিউবাৰৰ ভিডিঅ'ত अबे साले মানে ফিলিংটা ভাল না হয় নকা একদম মজা আমাৰ দছক ক'ত লাগব অৰস মানে বহুত দিনৰ লগটো পাই নাছিলো আজি মানে লগ পালো আৰু লগতে মন নিচিনা ইমান ডাঙৰ এটা ইউটিউবাৰৰ লগত মানে উঠবা পালি কেংকা লাগছে ফিলিং বঢ়িয়া তো মানে আজি বহুত দিনৰ মূৰত হ'ল গোটেকে লগ পালো ভাল লাগছে আৰু মনটা তো গাইছ মানে গমে পায় আৰু যিহেতু পূজাত আহা বুলি কৈছিলো সত্যনাৰায়ণ পূজা এই কৈছে প্ৰসাদ সত্যনাৰায়ণ কি ভোগ বুলি কয় হয় না ইগত কয় ভোগ তো ভোগ বুলি ক'লেতো বুজিয়ে পাই চবে সত্যনাৰায়ণৰ ভোগ ইগ আৰু আমি পূজাত গমে পাই লগৰ ঘৰত আশীৰ্বাদ চাকীৰ্বাদ ললো তাতে সোনকালে চাকৰি পাং তাৰপিছত তুমি এলাহে মোৰ সোনকালে বিয়াখন খাব পাবি বঢ়িয়া তো গাইছ বৰ্তমান খানা খাবলৈ বহি গৈছো আমাৰ ছাৰ এ ছাৰ এই তো মানে আমি অলপমান খাই দাই বেটাব আহিলো হয় নকা খানা চানা খালি না মজা একদম একদম খাই খাই কিন্তু উমেশে পাৰি না ওচৰত এটা কথা কওঁ আপিটা খবৰ ভাল আপি চাবি নাই ভাই আজিকালিৰ চলি আপি নাথাকব নাই আপি চাবি নাই মোবাইল লৈ নাই কৰো ফোনত ব্যস্ত ফোনত ব্যস্ত কৰ আপিটা হলিও আপিটা কৰ আপিটা কৰ পুৰা ব্যস্ত আৰু আমাৰ আৰু নাই আপি চাপি অবেল লাগে ৰাহ আমাৰ দছে পুৰা মানে ব্যস্ত খালি তিৰি মাক তো মানে গাইছ আমি মানে অলপ ঠাণ্ডা হাৱা খাব আহিছো আৰু যেহেতু গমে পাই আজি একদম 3 তাৰিখ এটা ৰ'দ দিছিল এগিলা ৰুৱা চুৱা ৰুইছে চাৰিওফালে আমি ৰাস্তাই দি যাই আছো মানে ঠাণ্ডা হাৱা খাই যাই আছো না বে পুৰা একদম হাৱাটা কি ৰকম
ধুনীয়া বোলে ধুনীয়া হৈছে আৰু হা আমাৰ মানে কিছুমান কেংকা লোক আছে বিৰাট ইংলিছ কয়লা এলা মই যদি কিবা ৰঙৰ তই জানা না আই ডোন্ট নো বাট আই থিংক মাৰে আৰু তো মানে শিকিলা বা বিৰাট ইংলিছ কয় কিন্তু আমাক যদি এলা সুধুং গৰুটোই খাৰা হৈ হাগি আছে সিটা যদি ক'বা ৰং না ট্ৰান্সলেশ্যন কৰিব দা কাউ ইজ খাৰা ঘু আৰু বেটাহঁতে ইংলিছ মাৰে আই ডোন্ট নো আই থিংক ইংলিছ মাৰে অসমত জন্ম হৈছে অসমীয়া কনা তো গাইস তিৰি বাগলা হে তিৰি বাগলা আপনি যা কথা পাতি আছা হা এই আপনি যা কথা পাতি আছা তই দে আৰু নৰা নকে তোমাৰ এদিন ঐ ৰ নুডুলাই এই হেল্ল' এই তোমাৰ দিনৰ দিনাকে হচ্ছে হয় নকা হলেও তোমাৰ লগটা যে ইমান মানে এটা ভাল ইউটিউবাৰ হৈ আছে মানে গৌৰৱ কৰে না নকৰা গজব বেজ্জতি হে মানে ইমান বেজ্জতি মই আৰু এটা সুধিম এই এই ৰ কথা এটা আছে শুন বনা বনা লবা না গুটি কত দউকা বো কথা এটা আছে বো দে দে হেনা এলা এলা তই এলা তোৰ লগ এটা হেনা ইমান ডাঙৰ ইউটিউবাৰ এটা হৈছে তো মানে গৌৰৱ কৰে না নকৰা ধুনীয়া ভাল লাগে না হলো অলপ সাবস্ক্রাইব করবা কো লাইক করে তো করবি নকরা যদি নাই সাবস্ক্রাইব করবা কো সাবস্ক্রাইব তো করবি आप दो ना তো গাইস অলপ সাবস্ক্রাইব কৰি দিবি আৰু তুমি গিলা নিজে সাবস্ক্রাইব নকৰা কাই কৰব আৰু সাবস্ক্রাইব কৰাতে কিমান টাইম লাগে খালি টাকাত কৈ টিপি টাংকৈ বাজাই দিবা লাগে ঘন্টাটা সাবস্ক্রাইব কৰি দিবা তন পাই না এইখিনি কাম ধুনীয়া দেখো কৰবা নৰা তই গতিকে এইখিনি কাম কৰবি তো গাইস ফাইনালি আমি ঘৰত যাবা ওলালো ভাত চাত খাই দেই তো এই তুমি যাবা ঘৰত দে বাই যা সোনকালে ঘৰত যা ঘৰে কাই চাই আছে যা তো গাইস তো আমি মোক এবাৰ এৰি যাব আৰু আমি দুজন আমি কৈজনে মানে যাই আছো তুমি মোক মানে আউগি আছে আউগি যাবি না ঘৰলৈকে থবা যাবি না নাযাওঁ আৰে এইখন দেখোন মোৰ গাড়ীখন বে কাই পাৰ্কিং কৰিছে এতে আৰু গাইস মানে মই আহাতে তো হাই ৰোডে দি আছিলো কাৰণ মানে দলঙৰ কাম চলি আছে কিন্তু যাওঁতে মই ঘূৰি যাব পাইছো শ্ৰী ৰামজি वो देखिए সেইকাৰণে মই দলঙেদি ওপৰেদি যাম এইখন দলংখনৰ কাম চলি আছে তো এইখনৰ ওপৰেদি যাব চেষ্টা কৰিম অলপ ভয় লাগছে যেন মই একবাৰ উঠি চালো যাব পাৰি নৰিম তো গাইস এনেকে উঠি আছো লাহে তো পারবি না উঠাবা সেখান গরম রাম লৈ যা তো এইখানে দি যাই আছো আমি ইনকে বাবা রাম তো গাইস ফাইনালি দলং চলং পাৰ হলং সাইকেল নামে মানে কোনো ৰকম একেবাৰে জিউগ হাতত লৈ মানে পাৰ হলং আৰু যি ভয় লাগে ওপৰত তো আমি মোক পাৰ কৰাই দিল হয় না তো মোৰ মানে ফ্রেন্ড গিলা পার কৰাই দিল আৰু আমি এতে বলে মান টাইম বহে মই দেৰি নকৰো মই যাং বাই নাকি বাই তো মানে গাইস ফ্রেন্ড হতক বাই দিলো আৰু এইখান দলং দি পাৰ হৈ আহিলো মই ভাঙা দলং খানে যে যাওঁতে মই হাই ৰোডে দি গিছিলো যাওঁতে দি যোৱা নাছিলো হাতে আৰু মান সাইকেল খান চলাব টান পালো ভাগা লাগছে তো মানে সেই ভাঙা দলং খানে যে মানে সাইকেল জেং গলে পাৰ কৰাই তো আৰু ঘৰলৈ যাবা ওলালো এবাৰ তো গাইস ভিডিওটা আৰু বেছি লম্বা নকৰং তো যদি ভিডিওটা ভাল লাগছে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইবটা করবা নাপাহৰবি কাৰণ বহুতে ভিডিও চাই সাবস্ক্রাইব নকৰবি তো গাইস সাবস্ক্রাইব কৰি দিবি আজিলৈ ইমানে বাই ঐ কা খবৰ আমাৰ বহুত দিনৰ মূৰত ডেকাক লগ পালো ৰে মনটা ভাল লাগি